তো হেল্ল' বন্ধুসকল তোমালোকে কেনেকুৱা আছে মই আশা ৰাখো তোমালোকে ভালে আছে আজিৰ ভিডিঅটো হিসকলৰ বাবে যিসকল অতি বেছিকৈ জিকে পছন্দ কৰে আৰু বেছি আজিৰ এই জিকে বিলাক বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু হিহঁতৰ কাৰণে বহুত আকৰ্ষণীয় হ'ব তো আজিৰ ভিডিঅটো আৰম্ভ কৰা যাক আজি আমাৰ প্ৰথম কোৱেশ্চনটো আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি আছিল আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন সি সৰ্বপল্লী ৰাধাকৃষ্ণন আমাৰ নেক্সট কোৱেশ্চন হৈছে ভাৰতত কেতিয়াৰ পৰা আন্তৰ্জাতিক টেলিফোন সেৱাৰ প্ৰচলন আৰম্ভ হৈছিল আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ কোনটো শুদ্ধ আনসাৰ যে ভাৰতত কেতিয়াৰ পৰা আন্তৰ্জাতিক টেলিফোন সেৱাৰ প্ৰচলন কৰা হৈছিল তোমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন বি 1987 চনত আমাৰ নেক্সট কোৱেশ্চন হৈছে ভাৰতত কেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ কোনটো আনসাৰ শুদ্ধ যে ভাৰতত কেতিয়া বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আমাৰ শুদ্ধ আনসাৰটো হৈছে অপচন নম্বৰ এ যে 1969 চনত ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আমাৰ নেক্সট কোৱেশ্চনটো হৈছে অশোক স্তম্ভক কেতিয়াৰ পৰা জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল অশোক স্তম্ভ জাতীয় পতাকাৰ ভিতৰত অশোক স্তম্ভক কেতিয়াৰ পৰা জাতীয় প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন ডি 1950 চনৰ 26 জানুৱাৰীত তাৰিখে প্ৰতীক ৰূপে গ্ৰহণ কৰা হৈছিল আমাৰ নেক্সট কোৱেশ্চন হৈছে অসম ৰাজ্যিক সংগ্ৰহালয় কত অৱস্থিত কৰা হৈছে আমাৰ নেক্সট কোৱেশ্চন হৈছে অসম ৰাজ্যিক সংগ্ৰহালয় কত অৱস্থিত অসম ৰাজ্যিক সংগ্ৰহালয় কত অৱস্থিত আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন বি মানে গুৱাহাটীত ৰাজ্যিক সংগ্ৰহালয় অৱস্থিত আমাৰ নেক্সট কোৱেশ্চন হৈছে নেশনেল ডিফেন্স একাডেমি কত অৱস্থিত নেশনেল ডিফেন্স একাডেমি কত অৱস্থিত আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন সি পুনা তে আমি নেক্সট কোৱেশ্চন চাও ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ৰাজ্যক কোৱা হয় ভাৰতৰ ভূস্বৰ্গ বুলি কোনখন ৰাজ্যক কোৱা হয় তাৰমানে ভাৰতক ভাৰতৰ যেটো জান্নাত আমি যেটো স্বৰ্গ বুলি কওঁ কোনটো ৰাজ্যক কোৱা হয় চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন বি কাশ্মীৰক আমি সকলোৱে ভাৰতৰ ভূস্বৰ্গ বুলি কোৱা হয় আমাৰ নেক্সট কোৱেশ্চন হৈছে ভাৰতৰ মৰুভূমিখনৰ নাম কি ভাৰতত যেটা মৰুভূমি আছে ডাঙৰ মৰুভূমি আৰু সেই মৰুভূমিখনৰ নাম কি আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে ভাৰতত সাহাৰা মৰুভূমি আছে আমাৰ নেক্সট কোৱেশ্চন হৈছে ভাৰতৰ আটাইতকৈ দীঘল আলিবাটখনৰ নাম কি বা ভাৰতৰ আটাইতকৈ দীঘল আলিবাট কোনখন আমাৰ চাৰিটা অপচনৰ ভিতৰত এ টি ৰোড NH31 NH44 NH37 আমাৰ চাৰিটা অপচনৰ ভিতৰত আমাৰ শুদ্ধ আনসাৰ হৈছে অপচন সি NH44 NH নেশনাল হাইৱে 44 এটো আমাৰ ভাৰতৰ আটাইতকৈ দীঘল আলিবাট আমাৰ নেক্সট কোৱেশ্চনটো হৈছে যে ভাৰতৰ কোনখন ৰাজ্যক শিক্ষিতৰ হাৰ বেছি ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ বেছি আমাৰ চাৰিটা ৰাজ্যৰ ভিতৰত আমাৰ শিক্ষিতৰ হাৰ বেছি থকা ৰাজ্যখনৰ নাম হৈছে কেৰালা আমাৰ সকলোতকৈ বেছি শিক্ষিতৰ হাৰ আছে ভাৰতৰ ভিতৰত আমাৰ নেক্সট কোৱেশ্চন হৈছে ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ কম আটাইতকৈ কম
তো বন্ধুসকল এই কোৱেশ্চনটো তোমালোকৰ কাৰণে থাকিল কমেন্টত জনাই দিবা যে ৰাজস্থান নে অসম নে বিহাৰ নে কেৰালা ইয়াৰ চাৰিটা অপচনৰ ভিতৰত যদি না থাকে তোমালোকে কমেন্ট বক্সত জনাই দিব কোনটো হয় আৰু হেতু কি তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো ভালো লাগে নহলে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি চেনেলটোত নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি ৰাখিব আৰু নেক্সটত ভাল মানে ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে পাই যাব তো আজি